বৃহত্তৰ তৰাজান চিলাধৰ সাৰ্বজনীন শিৱ মন্দিৰৰ দ্বাৰা শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি উদযাপন কৰিবলৈ লোৱা হৈছে। বিগত 8 বছৰৰ দৰে এই বছৰো 3 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ আয়োজন কৰিবলৈ লোৱা হৈছে। 3খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ এইবাৰ এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। ইয়াৰে প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে সৰু সৰু ল'ৰা ছোৱালীসকলৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আৰু লগতে সৰু সৰু ল'ৰা ছোৱালীসকলৰ খেল ধেমালিৰো ব্যৱস্থা কৰা হৈছিল। সংগীত চকী মানে মিউজিক চেয়াৰ, উঠা বহা, দবান ইত্যাদি। প্ৰতি বছৰৰ দৰে এইবাৰো কণকণ মইনাহঁতৰ উৎসাহ উদ্দীপনা দেখি আমি এই অনুষ্ঠানটো 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে অতিথি আপ্যায়ন আৰু নিমন্ত্ৰিত শিল্পী সমাজৰ দ্বাৰা দিহানাম পৰিৱেশন, আৰু তৃতীয় দিনৰ কাৰ্যসূচী হিচাপে ৰাতিলৈ ভাওনা, দক্ষ যজ্ঞ, সতীৰ দেহত্যাগ। এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত হোৱাত ৰাইজৰ অৱদান যথেষ্টখিনি। তাৰ বাবে আমি সমূহ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। আৰু আগলৈও আমাক এইদৰে এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিবলৈ উৎসাহ উদ্দীপনা, সহায় সহযোগ তথা দিহা পৰামৰ্শ দি আগবাঢ়ি যোৱাত সহায় কৰে যেন, এয়ে আমাৰ ৰাইজৰ ওচৰত প্ৰাৰ্থনা। আৰু অজানিতে যদি কিবা ভুল হৈ গৈছে, ইয়াৰ বাবে বৃহত্তৰ তৰাজান চিলাধৰ সাৰ্বজনীন শিৱ মন্দিৰ শিৱৰাত্ৰি উদযাপন সমিতিক ক্ষমা কৰি দিয়ে যেন, আৰু ভুলবোৰ আঙুলিয়াই ভৱিষ্যতে এনেকুৱা ভুল যাতে নহয় তাৰ বাবে আমাক দিহা পৰামৰ্শ দিয়ে যেন, এয়ে আপোনালোকৰ ওচৰত আমাৰ প্ৰাৰ্থনা। ধন্যবাদ।